প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে। আজি আমি আলোচনা কৰিম কাৰেকশ্যন অফ এৰৰ্ছ ইন দ্য সেন্টেন্স অৰ্থাৎ ইংৰাজী বাক্যত হোৱা কিছুমান ভুলৰ শুধৰণি আমি কেনেধৰণে কৰিব পাৰোঁ আজি তাৰ বিষয়ে আলোচনা কৰিম। ইয়াত প্ৰথম সেন্টেন্সটো আছে দ্য স্নেৰিজ অফ শ্বিলং আৰ বিউটিফুল আৰু এনেধৰণে আমাৰ এক্সামত কিছুমান এনেধৰণৰ সেন্টেন্স দিয়া থাকিব আৰু সেই সেন্টেন্সটোত আমাৰ কি ভুল আছে সেই ভুলটো আমি শুধৰণি কৰি পেলাই আকৌ বাক্যটো আমি নতুনকৈ লিখিব লাগিব। আৰু এই বাক্যটোত দ্য স্নেৰিজ অফ শ্বিলং আৰ বিউটিফুল এই বাক্যটোত ভুলটো হ'ল যে স্নেৰিজটো বহুবচনত আছে। স্নেৰি মানে প্ৰাকৃতিক দৃশ্য, গতিকে স্নেৰিজটো বহুবচনত নহয়, গতিকে সেইটো আমি একবচনত লিখিব লাগিব। গতিকে দি স্নেৰি অফ শ্বিলং ইজ বিউটিফুল আৰু ইয়াতে আমি স্নেৰিজৰ যিটো বহুবচন ফৰ্ম সেই বহুবচনটো আমি একবচনলৈ লিখিব লাগিব, দি স্নেৰি হ'ব। আৰু একবচন হোৱাৰ কাৰণে ইয়াত যিটো বি ভাৰ্ব সেই বি ভাৰ্বটো ইজ খাব, কাৰণ আমি জানো যে একবচনৰ লগত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত বি ভাৰ্ব এম ইজ আৰু ইজ খায়, গতিকে দ্য স্নেৰি অফ শ্বিলং ইজ বিউটিফুল হ'ব। ইয়াৰ পিছৰ বাক্যটো হ'ল আই হেভ বট দ্য বুক য়েষ্টাৰডে। গতিকে এই বাক্যটোত থকা ভুলটো হ'ল যে ইয়াত য়েষ্টাৰডে আছে আৰু য়েষ্টাৰডে থাকিলে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ নহয়, বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব। গতিকে আমি এই বাক্যটো আমি পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। যদি য়েষ্টাৰডে থাকে বা লাষ্ট নাইট, লাষ্ট ইয়েৰ, লাষ্ট মন্থ এনেকুৱা থাকে তেতিয়া আমি সেই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। এই বাক্যটো টেন্সৰ ভুল হৈ আছে, গতিকে এই বাক্যটো আমি পাষ্ট ইনডেফিনিট টেন্সত লিখিবলৈ হ'লে হেভটো উঠি যাব, হেভ বা হেজটো উঠি যাব, ভাৰ্বটো পাষ্ট ফৰ্মত হ'ব। গতিকে বটৰ পাষ্ট ফৰ্মটো বটেই থাকিব, গতিকে আই বট দ্য বুক য়েষ্টাৰডে। ইয়াৰ পিছত আছে ব্ৰেড এণ্ড বাটাৰ আৰ গুড ব্ৰেকফাষ্ট। গতিকে এই বাক্যটোত থকা ভুলটো হ'ল যে ব্ৰেড এণ্ড বাটাৰটো ছিংগুলাৰ নাম্বাৰ, অৰ্থাৎ ব্ৰেড এণ্ড বাটাৰটো একবচনৰ, বহুবচনৰ নহয়। ইয়াত এন যদিও লাগি আছে তথাপিও এইটো একবচনৰ হ'ব। সাধাৰণতে এন লাগি থাকিলে এইটো বহুবচনৰ হয়, কিন্তু ব্ৰেড এণ্ড বাটাৰটো একবচনৰ। গতিকে একবচনৰ হ'লে আমি গম পাওঁ যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ইজ ব্যৱহাৰ কৰা হয়, গতিকে আৰটো ইয়াত ব্যৱহাৰ নহয়। গতিকে ব্ৰেড এণ্ড বাটাৰ ইজ গুড ব্ৰেকফাষ্ট। গতিকে আমি কোনো বাক্যত ব্ৰেড এণ্ড বাটাৰটো থাকিলে সেইটো আমি একবচনত ধৰিব লাগিব, বহুবচনত ধৰিলে আমাৰ ভুল হ'ব। ইয়াৰ পিছত আছে দ্য ফাৰ্নিচাৰ্ছ আৰ বিউটিফুল আৰু এই বাক্যটোত থকা ভুলটো হ'ল যে ফাৰ্নিচাৰটো বহুবচনৰ নহয়, ফাৰ্নিচাৰটো সদায় একবচনত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত আমি ফাৰ্নিচাৰৰ পিছত থকা এছটো, যিটো বহুবচন হৈ থকাৰ কাৰণে এছটো ব্যৱহাৰ কৰা হৈছিলে, গতিকে সেই এছটো আমি উঠাই দিব লাগিব, গতিকে দি ফাৰ্নিচাৰ। আৰু ইয়াৰ একবচনৰ হোৱাৰ কাৰণে যিটো বি ভাৰ্ব খাব, একবচনৰ হ'লে আমি গম পাইছোঁ যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ইজ খায়, গতিকে আৰৰ সলনি আমি ইজ ব্যৱহাৰ কৰিব লাগিব। গতিকে দ্য ফাৰ্নিচাৰ ইজ বিউটিফুল। ইয়াৰ পিছত আছে দ্য ষ্টুডেণ্টছ আৰ মেকিং নইজ। গতিকে নইজ মানে হ'ল হুলস্থুল, গতিকে ছাত্ৰ ছাত্ৰীসকলে হুলস্থুল কৰি আছে। এই বাক্যটোত অৰ্থ অনুসৰি ইয়াৰ কোনো ভুল নাই, কিন্তু ইয়াত এটাই ভুল আছে যে নইজৰ আগত আমি এ এটা ব্যৱহাৰ কৰিব লাগে, এই আৰ্টিকুলটো ব্যৱহাৰ কৰিব লাগে নইজৰ আগত, নহ'লে আমাৰ সেই বাক্যটো ভুল হ'ব। গতিকে আমি চাব লাগিব যে বাক্যটোত যদি নইজ আছে তেতিয়া নইজৰ আগত এই আৰ্টিকুলটো লাগি আছে নাই, যদি নাই লগা তেতিয়া সেই বাক্যটো ভুল হৈ আছে আকৌ, আৰু আমি এইটো লগাই দিলে সেই বাক্যটো শুদ্ধ হৈ যাব। গতিকে দ্য ষ্টুডেণ্টছ আৰ মেকিং এ নইজ। ইয়াৰ পিছত আছে দ্য মেন হেজ ডান দ্য মিষ্টেক, অৰ্থাৎ মানুহজনে ভুলটো কৰিলে। এই বাক্যটোৰ অৰ্থ অনুসৰি ইয়াত অন্য একো ভুল নাই, কিন্তু ইয়াত থকা ভুলটো হ'ল যে যদি মিষ্টেক নাউনটো থাকে, বাক্যত যদি মিষ্টেক নাউনটো থাকে তেতিয়া আমি ডু ভাৰ্বটো ব্যৱহাৰ কৰিব নোৱাৰিম। ডুৰ অৰ্থ হ'ল কৰা, কিন্তু কৰা হ'লেও আমি মিষ্টেক থাকিলে ডু ভাৰ্বটো ব্যৱহাৰ কৰিব নোৱাৰিম। তাৰ সলনি আমি যদি মিষ্টেক থাকে তেতিয়া মিষ্টেক থাকিলে আমি বাক্যটোত আমি মেক ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত হ'ব দ্য মেন হেজ, মেকৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, গতিকে মেকৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আহিব দ্য মেন হেজ মেড দ্য মিষ্টেক। হি ৰিপেণ্টেড ফৰ হিজ পাষ্ট মিছডিডছ। এই বাক্যটোত প্ৰিপজিশ্যনৰ ভুল হৈ আছে, ৰিপেণ্টেড ফৰ, গতিকে ৰিপেণ্ট ভাৰ্বৰ লগত আমাৰ ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ নহয়।
ৰিপেণ্টৰ লগত এটা এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ব্যৱহাৰ হয় ৰিপেণ্টৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয় গতিকে এইটো এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ৰিপেণ্ট অফ হয় গতিকে আমি ফৰৰ সলনি অফ ব্যৱহাৰ কৰিব লাগিব আৰু যদি আমি চাব লাগিব যে বাক্যটোত যদি ৰিপেণ্ট থাকে আৰু ৰিপেণ্ট ভাৰ্বৰ লগত সদায় অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় ৰিপেণ্ট অফ গতিকে এই বাক্যটোত আমি ফৰৰ সলনি অফ ব্যৱহাৰ কৰিলে বাক্যটো কাৰেকশ্যন হৈ যাব গতিকে হি ৰিপেণ্টেড অফ হিজ পাষ্ট মিছডিডছ আৰু ৰিপেণ্ট ভাৰ্বৰ অৰ্থ হ'ল অনুশোচনা কৰা বা অনুতপ্ত হোৱা মানে ইয়াৰ অৰ্থ হ'ব যে সি তাৰ অতীতৰ বেয়া কামৰ বাবে অনুতপ্ত হৈছিল হি প্ৰিফাৰ্ছ কফি দেন টি এই বাক্যটোত তুলনা বুজাইছে মানে এই বাক্যটোত তুলনা কৰা বুজাইছে আৰু প্ৰিফাৰৰ অৰ্থ হ'ল পচন্দ কৰা হি প্ৰিফাৰ কফি দেন টি মানে সি চাহতকৈ কফি ভাল পায় আৰু সাধাৰণতে আমি তুলনা কৰা বাক্যত আমি তুলনা বুজাবৰ কাৰণে আমি দেন ব্যৱহাৰ কৰোঁ কিন্তু প্ৰিফাৰ থাকিলে আমি দেনৰ পৰিৱৰ্তে টু ব্যৱহাৰ কৰোঁ যদি প্ৰিফাৰ ভাৰ্বটো থাকে তেতিয়া আমি তুলনা বুজালেও আমি তাত দেন ব্যৱহাৰ কৰিব নোৱাৰোঁ তাত আমি টু ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো আমি প্ৰিফাৰ ভাৰ্বটো থাকিলে দেনটোৰ পৰিৱৰ্তে টুটো ব্যৱহাৰ কৰিব লাগিব আৰু তেনেধৰণে আমি বাক্যটো কাৰেকশ্যন কৰিব পাৰোঁ গতিকে হি প্ৰিফাৰ্ছ কফি টু টি ইয়াৰ পিছত আছে হি ইজ ছিনিয়ৰ দেন মি গতিকে এই বাক্যটো ওপৰটোৰ নিচিনা একেই মানে ছিনিয়ৰ থাকিলেও আমি দেন ব্যৱহাৰ কৰিব নোৱাৰোঁ ছিনিয়ৰ থাকিলে আমি দেনৰ পৰিৱৰ্তে টু ব্যৱহাৰ কৰিব লাগিব গতিকে হি ইজ ছিনিয়ৰ টু মি গতিকে সি মোতকৈ জ্যেষ্ঠ বা সি মোতকৈ ডাঙৰ কিন্তু ইয়াত আমি তুলনা কৰা বুজালেও দেন ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰ পৰিৱৰ্তে আমি টু ব্যৱহাৰ কৰিব লাগিব গতিকে আমি গম পালোঁ যে যদি প্ৰিফাৰ থাকে বাক্যটোত তেতিয়া আমি দেনৰ পৰিৱৰ্তে টু ব্যৱহাৰ কৰিব লাগিব আৰু যদি ছিনিয়ৰ থাকে তেতিয়াও আমি দেনৰ পৰিৱৰ্তে টু ব্যৱহাৰ কৰিব লাগিব আৰু দেনটো উঠাই পেলাই আমি তাত টু ব্যৱহাৰ কৰিলে বাক্যটো শুদ্ধ হ'ব গতিকে হি ইজ ছিনিয়ৰ টু মি আকৌ জুনিয়ৰ থাকিলেও সেই একেধৰণে হ'ব জুনিয়ৰ থাকিলেও দেনৰ পৰিৱৰ্তে টু বহিব হি ইজ জুনিয়ৰ দেন মি গতিকে এইটো দেনৰ পৰিৱৰ্তে টু বহিব দেনটো নবহে ইয়াত গতিকে হি ইজ জুনিয়ৰ টু মি হু হেজ মেড দ্য মিষ্টেক গতিকে এই বাক্যটোত আমি আগত গম পাই আহিছিলোঁ যে মিষ্টেক থাকিলে ডু ভাৰ্বটো ব্যৱহাৰ কৰা নহয় তাৰ পৰিৱৰ্তে আমি মেক ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত দানৰ সলনি মেড ব্যৱহাৰ হ'ব গতিকে হু হেজ মেড দ্য মিষ্টেক শুদ্ধ যিটো চেণ্টেন্স সেই চেণ্টেন্সটো হ'ব হু হেজ মেড দ্য মিষ্টেক 6 কিলোমিটাৰ্ছ আৰ এ লং ডিষ্টেঞ্চ টু ৱাক গতিকে এই বাক্যত থকা ভুলটো হ'ল যে ডিষ্টেঞ্চটো আমি বহু বচনত নধৰোঁ ডিষ্টেঞ্চটো সদায় আমি ছিংগুলাৰ নাম্বাৰত ধৰোঁ গতিকে 6 কিলোমিটাৰ্ছ ইজ হ'ব কাৰণ 6 কিলোমিটাৰ্ছটো আমাৰ ছিংগুলাৰ নাম্বাৰত ধৰিলোঁ গতিকে ছিংগুলাৰ নাম্বাৰত ধৰাৰ কাৰণে আমি তাৰ লগত ইজ ব্যৱহাৰ কৰিব লাগিব গতিকে 6 কিলোমিটাৰ্ছ ইজ এ লং ডিষ্টেঞ্চ টু ৱাক ইয়াৰ পিছত আছে ইচ অফ দ্য বয়জ হেভ কমপ্লিটেড হিজ হোমৱৰ্কছ গতিকে ইজ বা এভৰিটো সদায় ছিংগুলাৰ নাম্বাৰ হয় আৰু ছিংগুলাৰ নাম্বাৰ হ'লে ছিংগুলাৰ নাম্বাৰৰ লগত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব ইজ আৰু এভৰিটো সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আমি গম পাওঁ যে হেজ ব্যৱহাৰ হয় গতিকে এইটো আমি হেভ ব্যৱহাৰ নহ'ব গতিকে এইটো হেজ ব্যৱহাৰ হ'ব গতিকে ইজ আৰু এভৰি থাকিলে সদায় আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত যিটো ব্যৱহাৰ হয় সেইটো ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াৰ লগত হেজ ব্যৱহাৰ হ'ব ইচ অফ দ্য বয়জ হেজ কমপ্লিটেড হিজ হোমৱৰ্কছ হ'ব ইট ইজ ৰেইনিং চিন্স দ্য মৰ্ণিং গতিকে এই বাক্যটোত কি ভুল হৈ আছে এই বাক্যটোত টেন্সৰ ভুল হৈ আছে কাৰণ এইটো ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে গতিকে এই বাক্যটো আমাৰ হ'ব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ মানে চিন্স বা ফৰ থাকিলে বাক্যটো সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয় কিন্তু এই বাক্যটো আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত গতিকে আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব তেতিয়া আমাৰ সেই বাক্যটো শুদ্ধ হ'ব গতিকে হ'ব ইট হেজ বিন ৰেইনিং চিন্স দ্য মৰ্ণিং গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিটো ফৰ্মেশ্যন গতিকে ছাবজেক্টৰ পিছতে হেভ হেজ আহিব ইটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে তাৰ কাৰণে হেজ আহিছে তাৰপিছত বিন আহিব তাৰপিছত ভাৰ্বৰ লগত আই এন জি হ'ব গতিকে ইট হেজ বিন ৰেইনিং চিন্স দ্য মৰ্ণিং হি ডাজ নট ন' টু ছুইম গতিকে এই বাক্যটোত থকা ভুলটো হ'ল যে যদি বাক্যত ন' ভাৰ্বটো থাকে আৰু ন' ভাৰ্বৰ পিছতে যদি অন্য এটা ভাৰ্ব লগ লাগি থাকে তেতিয়া ন' ভাৰ্বৰ পিছত আমি হাউটো ব্যৱহাৰ কৰি অন্য ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে গতিকে হি ডাজ নট ন' টু ছুইম গতিকে আমি ন'ৰ পিছতে হাউটো ব্যৱহাৰ কৰি পেলাই অন্য ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব
গতিকে ইয়াৰ যিটো শুদ্ধ সেন্টেন্সটো হ'ব হি ডাজ নট নো হাউ টু সুইম আৰু ইয়াৰ পিছৰ বাক্যত থকা ভুলটো একেই আই ডোন্ট নো টু ডু ইট গতিকে নোৰ পিছতে আমি অন্য এটা ভাৰ্ব লগ লাগি আছে ডু ভাৰ্বটো আছে গতিকে আমি নো ভাৰ্বৰ পিছত হাউ টু ব্যৱহাৰ কৰিব লাগিব গতিকে আই ডোন্ট নো হাউ টু ডু ইট ইয়াৰ পিছত আছে দে আৰ ডিছকাছিং এবাউট দ্য মেটাৰ গতিকে এই বাক্যটো থকা ভুলটো হ'ল যে মেটাৰৰ আগত এবাউটটো নবহে মানে মেটাৰৰ অৰ্থটো হ'ল বিষয় আৰু এবাউট মানে বিষয়ে মানে সিহঁতে বিষয়টোৰ বিষয়ে আলোচনা কৰি আছে গতিকে বিষয়টোৰ বিষয়ে নহয় সিহঁতে বিষয়টো আলোচনা কৰি আছে গতিকে মেটাৰৰ আগত যদি এবাউট থাকে তেতিয়া আমি সেই এবাউটটো লিখিব নালাগে গতিকে হ'ব দে আৰ ডিছকাছিং দ্য মেটাৰ ইয়াৰ পিছত আছে দ্য গ'ল্ড ইজ প্ৰিচিয়াছ গতিকে এই বাক্যটোত হোৱা ভুলটো হ'ল যে গ'ল্ডৰ আগত দা ব্যৱহাৰ কৰা নহয় মানে মেটেলৰ আগত দা ব্যৱহাৰ কৰা নহয় যেনে গ'ল্ড চিলভাৰ আইৰণ এইবিলাকৰ আগত আমি দা ব্যৱহাৰ কৰিলে ভুল হ'ব মানে দা গ'ল্ড দা চিলভাৰ দা আইৰণ এইটো ব্যৱহাৰ কৰিলে ভুল হ'ব গতিকে গ'ল্ড ইজ প্ৰিচিয়াছ গতিকে আমি চাব লাগিব যে বাক্যটোত চিলভাৰ আছে নেকি আৰু তাৰ আগত দা আছে নেকি দা চিলভাৰ আছে নেকি গতিকে দা চিলভাৰ থাকিলে বাক্যটো ভুল হ'ব গতিকে আমি অকল চিলভাৰ বুলি লিখিব লাগিব যদি আইৰণ থাকে তাৰ আগত যদি দা থাকে তেতিয়া দাটো আমি লিখিব নালাগে দা আইৰণ নহয় অকল আইৰণ হ'ব গতিকে ইয়াত গ'ল্ড ইজ প্ৰিচিয়াছ হ'ব মানে সোণ মূল্যৱান